তাৰপিছত আমাৰ এটা সৰু চেনেল আপোনালোকৰ খবৰ কেনে আপোনালোকৰ নিশ্চয় খবৰ ভাল আৰু মোৰ খবৰ কি ক'ম আপোনাৰ মোৰ খবৰ আপোনাতকৈ বহুত দুগুণে বহুত বেছি কাৰণ আমাৰ গাঁৱৰ ল'ৰা মানে আমাৰ বাগানৰ ল'ৰা এজনে আজি UB আৰু কামাণ্ডো বেটেলিয়নত আজি পাছ কৰিছে মোক বহুত আনন্দ আমাৰ গাঁওখনত এটা গৌৰৱ এটা কঢ়িয়াই আনিছে আমাক বহুত আনন্দ তো ল'ৰাজনৰ ওচৰলৈ যাম আৰু সম্পূৰ্ণ কথাখিনি আপোনালোকে চেষ্টা কৰিম তাক জনাবলৈ আৰু ল'ৰাজন কেনেদৰে পঢ়িছিলে কি কৰিছিলে কেনেকৈ প্ৰেক্টিছ কৰিছিলে সম্পূৰ্ণ কথাবিলাক জনাবলৈ চেষ্টা কৰিম ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে চাই থাকক এইখন বাগান অফিচ তো এইফালে আমাৰ বাগান অফিচ মানে এইফালে ৰাস্তা বাগান অফিচৰ ৰাস্তা যাওঁ আমাৰ শ্ৰীমতী আগবাঢ়ি গ'ল বাইদেউহঁত গৈ আছে মই যাওঁ এতিয়া তো ব'লক যাওঁ হয় এইখনে আমাৰ বিতুপন ঘৰ আহি পালোঁ যাওক সেয়া বিতুপন ঘৰ আহি পালোঁ ভিতৰলৈ যাওঁ ব'লক তো আমি এতিয়া বিতুক আনিবলৈ গৈ আছোঁ এয়া মোৰ ভাইটিয়ে হ'ব ভাইটি কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী দিব্যজ্যোতি ৰবি দাস ঘৰ কোন জেগা আছিলে আমাৰ ঘৰ তিনিচুকী গাঁও হয় তো আমি এতিয়া বিতুপনক আনিবলৈ লৈছোঁ আমাৰ মনটো কম কি আৰু বহুত ভাল লাগিছে ল'ৰাজন মোৰ ভাইটি হয় আমি চাকৰি বিচাৰিছোঁ বা মোক বহুতবাৰ দিলোঁ মানে লাকত নাই বুলি কওঁ তাৰ লাক মানে ইমানেই ভাল যে সি এটা নহয় দুটাকৈ চাকৰি পাইছে বুলি আজি এপইণ্টমেণ্ট লেটাৰ আহিছে তো তাৰ লগৰবোৰে লৈ গৈছে চাৰিআলিলৈ তাক খানা খুৱাব তো আমি তালৈ যাওঁ আৰু বিতুক লৈ আহিম ঘৰলৈ এটা ধুনীয়াকৈ এটা শুভেচ্ছা এটা দিবলৈ ব্যৱস্থা কৰিছে ঘৰত বহুতখিনি ৰখি আছে তো আমি যাওঁ তাক লৈ আহোঁ নে কি কয় তাক আনিবলৈ গ'লোঁ বৰ্তমান সি ঘূৰি আহি আছে তো আহি পালে ঘূৰি গ'ল আমি যাওঁ তাক উভতি গৈছোঁ তাৰ ঘৰলৈ যাওঁ এতিয়া আমি বিতুৰ ঘৰলৈ মন বহুত ভাল লাগিছে আপোনালোকো ভাল লাগিব যেতিয়া কোনোবা এটা আমাৰ ঘৰৰ আমাৰ গাঁৱৰ ল'ৰা এজনে যদি কিবা এটা পায় মন বহুত ভাল লাগে কি কোৱা বহুত ভাল লাগে না মন বহুত ফূৰ্তি লাগিছে সেইটো ফিল বেলেগ আৰু ক'ব কি মোৰ ভাইটি হয় মানে বহুতখিনি কথা মানি চলে কিবা ক'লে যাতে কথাষাৰ কাটি নিদিয়ে কিবা এটা যদি মই কওঁ কিবা এটা কৰি আনি দিবলৈ বা যদি ঘৰৰ কিবা এটা লাগে বা কিবা সুবিধা লাগে বা যি কওক সি কাৰো কথা কাটি নিদিয়ে আমাৰ গাঁওখনৰ ভাল ল'ৰা এটা আছিলে তো বলত আজি চাকৰি এটা পাইছে মানে বহুত এটা সংস্থাপন পাইছে নিজৰ বহুত ভাল লাগিছে তো বলত গৈ আছোঁ আৰু এই আমাৰ পোৱালি গৈ আছে কেনেকুৱা জানো লাগিছে তাক আৰু উভতি আহি পালোঁ এতিয়া মন বহুত ভাল লাগিছে আৰু ভিতৰত পোৱালি আমাৰ আছে কি কওঁ তামাম ফূৰ্তি আৰু নব হয় চাৰ আয়োজন চলি আছে এবাৰ আমাৰ নব সুবন দা লাগিছে এইটো কওক ভাল লাগিছে নেকি ভাল লাগিছে আজি কেনেকুৱা মনটো বহুত ভাল লাগিছে কি ক'ব অঁ আৰু বহুত ভাল লাগিছে আমাৰ বিতু ভাইয়া মোতকৈ সৰু দেখিছে মোতকৈ ওখ কিন্তু বহুত ভাল লাগিছে আমাৰ গাঁৱে চাকৰি মানে বিচাৰি ফুৰে কিন্তু আমাৰ ভাইটিয়ে এটা নহয় দুটা পদত পাইছে কি পদত পাইছে এবাৰ কৈ দিয়া কিমান কষ্ট কৰিছিলে এই মানে কি ক'ম আৰু নিজৰ সংস্থাপন এটা বিচাৰিবৰ কাৰণে কিমান কষ্ট কৰিছিলা এবাৰ ৰাজ্যক এবাৰ কোৱা কিবা কষ্টটো যথেষ্ট কৰিছিলোঁ আৰু এতিয়া মই আছাম পুলিচ কামাণ্ডো বেটেলিয়নত পাইছোঁ আৰু আছাম পুলিচ UB ব্ৰাঞ্চত পাইছোঁ তোমাৰ ইচ্ছা কি কৈ আছে কোনটো যাম বুলি ভাবি আছা ইচ্ছা মানে দেশৰ মাটিৰ কাৰণে দুটাই কাম কৰিব লাগিব তুমি এতিয়া কোনটো যাব বিচাৰিছা মই এতিয়া কেনেকৈ ক'ম মানে দুটাই বিচাৰি আছিলোঁ আৰু দুটাতে আহি গ'ল এতিয়া কোনোবা এটা ট্ৰাই কৰিম আৰু ঠিক আছে বহুত ভাল লাগিছে ধন্যবাদ মনৰ ফিলটো ঠিক আছে বহুত ভাল লাগিছে আইতা কি ক'ব আপুনি ঠিক আছে বহুত ভাল লাগিছে মনৰ সুখত মাৰ মা বহুত ভাল লাগিছে ঠিক আছে তেতিয়াহে কামত দিব এই ফিল্ডকেইটা যদি সদায় পাবি জানো কোৱা সেই ফিল্ডটো বেলেগ আছে এই ফিল্ডটো একদম মুহূৰ্ত বহুত ভাল কি ক'ব আপুনি আজি আমাৰ নাতিয়ে যে সুন্দৰকৈ এটা পদত যে নিয়োগ হৈছে আপুনি কি ক'ব বিচাৰে কি ক'বলৈ বিচাৰিম ভালে বিচাৰিছোঁ চবেই আশীৰ্বাদ দিয়ক যে ল'ৰাটোৰ ভাল হওক বহুত দিনৰ পৰা বহুত কষ্ট কৰি আছিলে হয় নাই ঠিক আছে আৰু কিবা ক'ব নেকি আৰু বাকী যিখিনি ল'ৰা ছোৱালী যিখিনি কষ্ট কৰিছে তেখেতসকলে কিবা ক'ব নেকি এনেকুৱা কষ্ট কৰি আছে সিহঁতিও পাব দুদিন দেৰি হ'ব খালি মনটো হতাশ হ'ব নালাগে নেকি নালাগে ঠিক আছে বহুত ভাল লাগিছে আমাৰ দেশৰ এটা নাম উজ্জ্বল কৰিছে আৰু আমাৰ গাঁওখনৰ লগতে আমাৰ দেশখনৰ আমাৰ মানে কি ক'ম আৰু বহুত ভাল লাগিছে
বহুত ভাল লাগিছে শুভেচ্ছা থাকিল ভাইটি যাতে আৰু আমাৰ গাঁওখন নিষ্ঠাৰে কাম কৰক কাৰো যাতে এই কি কয় এইটো ঘোষ বোলা বস্তুটো কেতিয়াও নকৰিবি যাতে যি কাম কৰ নিজৰ ইচ্ছা বা নিজৰ মূৰত ভাল কাম কৰিবি মানে কি ক'ম আৰু যিটো নিজৰ মূৰত যিটো চিন্তা কৰিবি নিজে যিটো চিন্তা কৰিবি সেইটো কামটো কৰিব বিশ্বাস কৰিবি বেলেগৰ বিবেচনা পটকে কোনো কাম নকৰিবি সকলোৰে কথাখিনি মানি চলিবি ভালকে থাকিবি মোৰ শুভেচ্ছা থাকিল দেই আমাৰ ফালৰ পৰা ধন্যবাদ ঠিক আছে এয়াৰ চক এয়া মামীয়ে ফটো তুলিছে এয়া মাক আৰু চক কি ধুনীয়া এটা সুন্দৰ এটা পৰিৱেশ কি মজা ভাল লাগিছে অ' ৰাইজ কি কওঁ আপোনালোকক বহুত সুন্দৰ পৰিৱেশ আজিৰ দিনটো বহুত এই আমাৰ আশা বাইদেউ হয় আমাৰ নাচ আমাৰ এন এম বাইদেউ কি ক'বা বাইদেউ অকল আমাৰ গাঁওখনৰ এটা নাম উজ্জ্বল কৰি আনিছে আমাৰ বিতুপনে কি ক'ব আপোনালোকে ভাল লাগিছে আমি সৰুৰ পৰা পাইছো বিতুপন বহুত কষ্ট কৰা ল'ৰা সি বহুত কষ্ট কৰি সি কষ্টৰ ফল পাইছে আৰু সেইকাৰণে তাক সদায় আমি বুজাওঁ যে ধৈৰ্যৰ ফল মিঠা হয় গতিকে এতিয়া এনেকুৱা ভাল লাগিছে এই গাঁওখনৰো সি গৌৰৱ কঢ়িয়াই আনিছে আমাৰ দেশৰ গৌৰৱ আৰু এখন সমাজৰ গৌৰৱ বহুত ভাল বুজাবলৈ মানে এনেকুৱা মনটো ভাল লাগিছে মানে ভাষা নাই বুজাবলৈ তাক সৰুৰ পৰা জন্মৰ পৰা পোৱা গতিকে তাৰ নিচিনা শান্ত সুস্থ ল'ৰা মানে নাই বুলিয়ে ক'ব পাৰি আমাৰ গাঁওখনত বহুত ভাল সেইকাৰণে সি কৰিছে যেনেকে পাইছে তেনেকে সি বহুত কষ্ট কৰা ল'ৰা আৰু সি যেন ভৱিষ্যতে সি তেনেকে ভালকে কৰি যাওক সেইটোৱে আমি বিচাৰো আৰু তাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছো আমি ধন্যবাদ চাহৰ ব্যৱস্থা চক গলা গলা ৰসগোল্লা এয়া গলা বুলি কয় গলা দেখিছেনে বাটিত বাটি কুৰ ভাই বোলে কি খবৰ ভাল লাগিছে না তোমাক কেনেকুৱা লাগিছে ভালে লাগিছে নিজে একেলগে পঢ়া বা একেলগত পঢ়া একেলগত পঢ়া সেকেন্ডাৰী পিছতহে মানে কলেজ লেভেলটোতহে বেলেগ তোমাৰ ফিল্ডটো কেনেকুৱা লাগিছে মানে আৰু ভাষা নাই আনক কাকো বুজাবলৈ ভাষা নাই বেলেগ নতুন প্ৰজন্ম তোমালোকৰ লগৰবোৰক কি ক'ব বিচাৰা সিহঁতেও যত্ন কৰক সিহঁতেও পাৰিব বহুত ভাল লাগিব হয় নাই এটা এটা কৰি যাতে গাঁওখনৰ এটা যদি নতুনকৈ কিবা এটা পায় সংস্থাপন পায় আমাৰ বহুত ভাল লাগিব হয় নাই ঠিক আছে এয়া মামীয়ে বিতুপনক ৰসগোল্লা খুৱাইছে বিতুপনে মামীক ৰসগোল্লা খুৱাইছে এনেদৰে মৰম চেনেহবোৰ যাতে ভগৱানে সদায় চিৰযুগমীয়া কৰি ৰাখক ভগৱানৰ ওচৰত প্ৰাৰ্থনা থাকিলে এয়া হৈছে বিতুপনৰ ঘৰৰ সকলো সদস্যসকল চাওক ল'ৰা যেতিয়া চাকৰি পাইছে মনটোৱে ভাল লাগিছে ইমান কষ্ট আপুনিও যথেষ্ট কষ্ট কৰিছে কষ্ট সুবিধাখিনি দিয়াৰ কাৰণেহে এই আজি এইটো পজিশ্যন হয় নাই যাতে ফূৰ্তি লাগিছে আৰু দুখো লাগিছে ইমান কষ্ট কৰি পেলাই দুখ মানে কি মানে আনন্দৰ দুখ সেইটো প্ৰকাশ কৰিব বিচাৰিছে তাকে এতিয়া এয়াই বহুত ধন্যবাদ বহুত ভাল লাগিছে ল'ৰাৰ যাতে শুভেচ্ছা থাকিল আৰু অনাগত দিনবোৰ যাতে ভালকৈ যাওক আৰু যাতে এনেকৈ আমাৰো গাঁৱতে আৰু দুই এটা আৰু এনেকৈ পদত যাতে নিযুক্ত হওক হয় নাই ভনীয়েক হয় কি ক'ব কেনেকুৱা লাগিছে ভাল লাগিছে আজি দিনটো মানে যিটো আনন্দ আপুনি অলপ ফুটাই পেলাই ক'ব পাৰিব নেকি অলপ মনৰ যিটো মানে আনন্দ উৎসাহ সেইটো কি কেনেধৰণে প্ৰকাশ কৰিব কওকচোন বাইদেউৰ ল'ৰা এইবাৰ চাকৰি প্ৰথম ভাল লাগিছে বহুত কষ্টৰ ফলত চাকৰি হৈছে সেইটো কাৰণে বহুত ভাল লাগিছে ক'বলৈ মানে ভাষা নাই মই ইমানকে কৈ খাব ধন্যবাদ এইফালে আৰু এজন দাদা আছে দাদা আপুনি কি ক'ব খুমটা কি নাম আছিলে নামটো এবাৰ কৈ দিব বীৰেন্দ্ৰ বিদাস আজি দিনটো আপোনাক কেনেকুৱা লাগিছে কেনেধৰণৰ ফূৰ্তি লাগিছে এইটো কওকচোন আনন্দ কি প্ৰকাশ কৰিব বিচাৰে আজি একচুৱেলি সঁচাকৈ বহুত ভাল লগা এটা দিন যে আজি আগৰ এনেকুৱা এটা দিন আছিলে য'ত নেকি পইচা লাখ টকা পেলাইও চাকৰি পোৱা নাছিলে আজি এই চৰকাৰখনে আজি বহুত সাধাৰণ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাক চাকৰি পাইছে তাৰ কাৰণে মই আন্তৰিকতা এই চৰকাৰখনৰ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা CM ছাৰক আমি আমাৰ ধন্যবাদ জনাইছোঁ আৰু সমূহ ৰাইজক মোৰ আন্তৰিকতা শুভেচ্ছা ধন্যবাদ বহুত ভাল লাগিল